নমস্কাৰ সকলোকে, মই শেৱালী মোহন। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁহি বৰ্তমান পুখুৰী পাৰত, মানে আমাৰ গাঁৱৰীয়া হয়। মাৰ ঘৰত আছোঁহি যিহেতু অলপ ফুৰিবলৈ আহিলোঁ। বাৰ গোটৰ মিটিং আছিল, লগতে গুচি আহিলোঁ। ময়ো চাওঁগৈ বোলো। এয়া দেখিছে, এয়া হ'ল আমাৰ বৰপুখুৰী। বহুত ডাঙৰ পুখুৰী, মানুহে কয় ৰজাদিনীয়া পুখুৰী বুলি। সোঁফালে আছে অংগনবাদী, তাৰ কাষতে আছে হাইস্কুল। এইখন হৈছে মহিলা সমিতি ঘৰ। মহিলা সমিতি ঘৰৰ কাষতে আৰু এটা ঘৰ আছে, সেইটোৰো সেইকাৰণেই বনাইছিলে, কিন্তু তাত কাম কৰা নহয়। হোৱা দেখিছে পুৰণি অংগনবাদী, ভাঙি চিঙি শেষ হৈ গ'ল। এয়া হ'ল পুখুৰীৰ পাৰত থকা বিশাল গছজোপা। এয়া হৈছে পুখুৰীটো, তাৰ কাষতে সেয়া ৰংগমঞ্চ। এতিয়া গৈ আছোঁ আমি আমলখি গছজোপা কাষলৈ। এইজোপা হ'ল বহুত পুৰণি গছ। আমি সৰু থকাৰ পৰা সেইজোপা গছতে আমলখি খাই আহিছোঁ। বহুত মিঠা, খাবলৈ ভাল লাগে, আৰু সৰুৰ পৰা দেখি আহিছোঁ গছজোপা একেভাগেই আছে। এয়া হৈছে শ্বহীদ বেদী। আপোনালোকে ভালকৈ চাব পাৰে কিমান বেগ ডাঙৰ গছ। এতিয়া অৱশ্যে আমলখি লগা নাই, খাব নোৱাৰিম। এয়া অংগনবাদী অৱস্থা। আৰু এইবোৰ পুৰণি হ'ল যিহেতু কোনো মেৰামতি নকৰা হ'ল, গোটেই হাবি বননি হৈ আছে। এই ৰাস্তাটো আগতে কেঁচা আছিল, এতিয়া পকী কৰিলে, খোজকাঢ়িয়ে ভাল লাগিছে। আৰু স্কুললৈ অহা ল'ৰা ছোৱালীবোৰৰ সুবিধা হ'ব। হোৱা পুখুৰীটো, ইয়াতে আমি কতবাৰ চলি ধৰিছোঁ মনত নাই। এতিয়া আকৌ উভতিছোঁ। সোঁফালে সেইখন ME স্কুল, সেয়াতে পঢ়ি আমি ডাঙৰ হৈছোঁ। হোৱা দেখিছে, সেয়া হ'ল অকণমানি ঘৰটো, চাব চেণ্টাৰ। তাতে মানুহে বেজী লয়, লগতে প্ৰেছাৰ জোখায়। মই মাজে মাজে আহোঁ ৱেইট জোখাবলৈ। এতিয়া বিদায়, আপোনালোকে ছাবস্ক্ৰাইব